তো গাইজ আজি আকৌ চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন লৈ আহিছোঁ ইয়াতে প্ৰশ্নটো আছে আপোনালোকে দেখিবলৈ পাই আছে চিম্পল ইণ্টাৰেষ্ট অন RS 1200 ফৰ 3.5 years at an interest of 8% per annum তো ইয়াৰ সলিউশন কেনেকুৱা হ'ব চাওক আমি আগতে এটা সূত্ৰ পঢ়ি আহিছিলোঁ SI ইকুৱেল P ইনটু T ইনটু R ডিভাইডেড বাই 100 সো এই সূত্ৰ আমি ব্যৱহাৰ কৰিম এই সূত্ৰ আমি যদি ব্যৱহাৰ কৰিবলৈ যাওঁ চাওক আমি প্ৰথমতে ইয়াতে মান চাব লাগিব ক'ত কিমান আছে ইয়াতে SI ওলাব দিছে তো আমি SI সমান লিখিছোঁ P কিমান আছে চাওক P আছে 1200 ইনটু 4 কিমান বছৰ আছে 3.5 ইনটু ৰেট অফ ইণ্টাৰেষ্ট কিমান আছে 8 আৰু তলত 100 তলত 100 সো এতিয়া কি হ'ব চাওক সেকেন্ড লাইনত হ'ব কি 1200 আমি ইয়াত লিখিলোঁ তাৰপিছত ইনটু লিখিলোঁ তাৰপিছত হাফ আছে 3.5 আছে 3.5 আমি যদি পূৰণ কৰোঁ চাওক ইয়াতে 3 2 গুণ 6 একে 7 7 হ'ব আৰু 3 টো তলত আহিব 1 লগত পূৰণ হ'ব 3 টো চাওক সৰি 2 টো পূৰণ হ'ব তো পূৰণ হ'লে আমি ইয়াতে লিখিব লাগিব পূৰণ 8 যেনেকুৱা আছিল তেনেকুৱা 8 ওপৰতো তাৰপিছত আমি ডাইৰেক্ট ইয়াৰ পৰাও কাটিব পাৰোঁ তলতো কাটিব পাৰোঁ চাওক 200 কাটি দিলোঁ তাৰপিছত 1200 আছে 1200 দুটা শূন্যৰ লগত শূন্য কাটি দিলোঁ তাৰপিছত 7 ইনটু 8 আছে এতিয়া কি হ'ব চাওক 2ৰে 8 কাটিলোঁ 4 বাৰ তাৰপিছত এতিয়া 12 আছে 12 ইনটু 7 আৰু 4 28 আৰু এইফালে কিমান হ'ব চাওক যদি আমি পূৰণ কৰোঁ উত্তৰটো হ'ব 336